বন্ধুসকল, আজি আমি অমিতা খেতিৰ বিষয়ে আলোচনা কৰিম আৰু সেই উদ্দেশ্যে আমি আহি পাইছোঁহি চিৰাং জিলাৰ পাণবাৰীৰ এটি ভিতৰুৱা অঞ্চললৈ। আমি এই অমিতা খেতিনো কেনেকৈ কৰে, ইয়াৰ লাভালাভ কি, এই খেতি কৰি কিবা স্বাৱলম্বী হ'ব পাৰে নেকি, এই বিষয়ে আমি সবিশেষ আলোচনা কৰিম আমাৰ এই ফাৰ্মৰ গৰাকী তেখেতৰ লগত। তো এতিয়া আহিছোঁ আমি এই ফাৰ্মৰ গৰাকীৰ লগত, তেখেতৰ লগত আমি এই অমিতা খেতিৰ বিষয়ে কিছু কথা আলোচনা কৰিম। দাদা, আপোনাক আমাৰ প্ৰতিবিম্ব অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনাৰ প্ৰথমতে পৰিচয়টো। মোৰ নাম সৰ্বেশ্বৰ বসুমতাৰী। গাঁওখন হ'ল 1 নং গৰবদাৰা, পোষ্ট অফিচ পাণবাৰী, থানা পাণবাৰী, জিলা চিৰাং, বিটিইডি, আসাম। দাদা, আপোনাৰ এই বাগানখন কিমান বছৰ হ'ল? এই বাগানটো 3 মাহত সোমাইছে প্লেণ্টেশ্যন কৰাৰ পৰা। পুলিৰ পৰা ক'ব গ'লে প্ৰায় 4 মাহ হৈছে। পুলিটো হওঁতে এমাহ প্ৰায় লাগে। তাৰপিছত মই পুলিটো উপযুক্ত হোৱালৈ এমাহ লাগে। তাৰপিছত ৰোৱাৰ পৰা আজি 3 মাহত সোমাইছে আৰু কি। মই 4 মাহত এইটো বিক্ৰী কৰিব পাৰিম আৰু কি। দাদা, এই অমিতা ৰোৱাৰ মানে আচলতে সময়টো কেনেকুৱা, মানে কোনখন মাহত ৰুলে বেছি ভাল বুলি ভাবে? এতিয়া অমিতা ৰোৱাৰ সময়টো এইটো আপুনি জানি ল'ব যে প্ৰতিটা খেতি কৰাতে কোন ছিজনটোত মোৰ অমিতাৰ ভাল চাহিদা, ভাল দাম আছে, সেইটো আপুনি কেলকুলেশ্যন কৰিব। এতিয়া আমি আপোনাৰ যদি জলসিঞ্চনৰ সুবিধা আছে তেতিয়াহ'লে প্ৰত্যেকটা মাহতে আপুনি খেতি কৰিব পাৰে। কিন্তু আপুনি চাব লাগিব যে কোনটো সময়ত মোৰ ভাল দাম থাকে, সেই কথাটো আপুনি অলপ এডজাষ্ট কৰি ল'ব লাগিব। খৰালি বাৰিষাৰ লগত কোনো কথা নহয়। আপোনাৰ 1 নম্বৰ থাকিব লাগিব জলসিঞ্চনৰ। ইয়াক পানীও মস্ত ৰিক্স আছে, পানীও লাগিব খেতিটোৰ প্ৰডাকশ্যন পাবৰ কাৰণে। সেইকাৰণে এতিয়া আমি হেৰি কৰা মতে এতিয়া জানো যে ছেপ্টেম্বৰ অক্টোবৰত ভাল এটা ছিজন আছে এইটো লগাবৰ কাৰণে। আজি এতিয়াৰ পৰা ধৰি লওক কোনোবা যদি পুলি দিয়াৰ কাৰণে ইচ্ছা কৰে তেতিয়া গুটি কিনি আনি পেলাই পুলি দিব পাৰে। ছেপ্টেম্বৰ অক্টোবৰৰ পৰা আপুনি লগাৰ কাৰণে ষ্টাৰ্ট কৰিব পাৰে আৰু কি। এতিয়া 1 বিঘা মাটিত এনেই কিমান মান ৰোৱা যায়? 1 বিঘা মাটিৰ কাৰণে এতিয়া ডিষ্টেঞ্চৰ লগত কথা আহিব। 400ৰ পৰা 350, 300 তেনেকৈ ৰুব পাৰিব। তাৰমানে ডিষ্টেঞ্চ যিমানখিনি স্পেচিং দিব সিমানখিনিৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া যদি আপুনি 6 ফুট বাই 7 ফুট দিয়া, 5 ফুট বাই 7 ফুট দিয়া, তেতিয়াহ'লে তাতে মানে 350, 300, 400 ঠিক তেনেকৈ খাব আৰু কি। এডাল গছত অমিতাৰ ফল কিমান মান এনে হয়? এতিয়া চাওক, আমাৰ ঘৰৰ আশে পাশে এতিয়া সকলোৱে জ্ঞাত 1 কুইণ্টেল 1.5 কুইণ্টেললৈকে হয়। আমি বাগান ছিষ্টেম কৰাৰ লগে লগে 1 কুইণ্টেলো নধৰোঁ, 1.5 কুইণ্টেলো নধৰোঁ। আমি 50 কেজি বা 60 কেজি ধৰিম। যদি 60 কেজি ধৰা যায় আমাৰ এডাল গছত বছৰত, তেতিয়াহ'লে 10 টকাকৈ যদি আমি ধৰোঁ তেতিয়াহ'লে কিমান হ'ব? 600 টকা। এডাল গছত 600 টকা। 400ডাল গাছ হ'ব লাগিলে কিমান হ'ব? 424, 2,40,000 টকা। এনেকুৱা টকাবিলাক কেলকুলেশ্যনবিলাক আহিব। তাতকৈ যদি আকৌ যদি অকণমান কমি আহে তেতিয়াহ'লে 40,000 কমি আহিব। ঠিক তেনেকুৱা আৰু কি। মুঠৰ পৰ অমিতা খেতি কৰাৰ পিছত যদি আপোনাৰ সফল হয় তেতিয়াহ'লে কোনো পধ্যে লছ বোলা বস্তুটো নাই। কিন্তু আপুনি যদি খেতিৰ নামত খালী খেতিটো কৰি পেলাই যদি পৰিচৰ্যা নকৰে, সাৰ পানী নেদে, তেতিয়াহ'লেতো আপোনাক সেই অংকটো কৰি থাকিলে নহ'ব। অংকটো কৰিব লাগিব, হাতে কামে কৰিব লাগিব, তেতিয়াহ'লে আপোনাৰ সফল নোহোৱাৰ কোনো মানে নাই। সেইটোৱে আৰু কি। তথাপি মানে অন্য খেতিতকৈ অমিতা খেতিৰ খৰচটো কম নেকি কৰাৰ? অমিতা খেতিত খৰচটো কম নহয়। কাৰণ কিয় চাওক, আপুনি যদি গুটি কিনিবলৈ যায় এতিয়া এটা গুটিৰ দাম 5 টকা পৰিব। আপুনি যদি পুলি এটা কিনিবলৈ যায় 30 টকা পৰিব। সেই তুলনাত খৰচটো কম নপৰে, খৰচটো বহুতেই পৰে। তথাপিও চাওক, এডাল অমিতাই, এবিঘা অমিতাই আপোনাৰ 2 পৰা 2.5 বছৰ থাকিব এবাৰ ৰোৱাতে। তেতিয়াহ'লে আপুনি চিন্তা কৰক, যদি এডাল গছত 500 কৰিও যদি পাওঁ আমি 2.5 বছৰ বা 3 বছৰ, তেতিয়াহ'লে কিমান টকা দি আছে আপোনাক এডাল গাছে। সেইকাৰণে লছ নাই। গতিকে আপুনি সেইমতে কৰিব লাগিব। অন্য খেতি ক'বলৈ গ'লে মানে এতিয়া চাওক, এইটো একেবাৰে শ্বৰ্ট টাইমত পায়। আপুনি 2 পৰা 3 মাহত আপুনি ফল পাই আছে, 4 মাহত আপুনি পইচাটো পাই আছে। গতিকে ইয়াতকৈ যদি আপুনি কিবা যদি ফল মূল গাছ লগাব যা, এতিয়া ধৰি লোৱাচোন কিছুমান যদি নেমু টেঙা লগাব যা, আপুনি 4-5 মাহত ফল নাপায়। কমেও 2 বছৰ লাগিব বা 1.5 বছৰ লাগিব, তাৰ আগত নাপায়।
এইবিলাক কিছুমান আমাৰ উদ্যান শস্য হৰ্টিকালচাৰত লগোৱাৰ ভিতৰত শ্বৰ্ট টাইমত পাব আপুনি এই অমিতাটো। কাৰণ এবাৰ লগোৱাৰ পিছত আপোনাৰ যদি ভাল ওখ ঠাই হয় তেতিয়াহ'লে আপোনাৰ 2-2.5 বছৰ 3 বছৰ থাকি যাব। ইয়াৰ পাৰে মই বেলেগ উদ্যান শস্যৰ ক্ষেত্ৰত মই শ্বৰ্ট টাইমত দেখা পোৱা নাই আৰু কি। ব্যৱসায় ভিত্তিত এনে যদি ষ্টাৰ্টিং হিচাপত ধৰোঁ, কিমানৰ পৰা পাৰিম? 1 বিঘা? সেইটো আপোনাৰ শক্তিলৈ ভক্তি। যদি আপুনি কয় বোলে মই একদম জিৰ'ৰ পৰা যাম তেতিয়া আৰু ভাল। আধা বিঘা কৰিলে, 1 বিঘা কৰিলে, 2 বিঘা কৰিলে তেনেকৈ বাঢ়ি যেতিয়া যাব আপোনাৰ লছৰ কোনো পথে নাই। এই যে এবাৰে যদি আপুনি এডাল গছত যদি 600 টকা পাওঁ তেনেহ'লে আমাৰ এই অনুপাতে যদি হিচাপ কৰোঁ, যদি মই 1000ডাল গছত মোৰ কিমান হ'ব? যে ধৰি লোৱাচোন 2 বিঘাত কিমান হ'ব? মোৰ 300 কৰি হ'লে 600 গছত কিমান হ'ব? 4-6-24 6-6-36 3,60,000 টাকা। ঠিক তেনেকৈ যিমানখিনি বাঢ়ে সিমানখিনি বাঢ়ি যাই থাকিব। তে সেই হিচাপে যদি আপুনি কয় বোলে মই 3000 গছ লগাম, 3000 গছ লগাব লাগিলে আপোনাৰ অলপ মেইনটেইনটো বেছি হ'ব আৰু এৰিয়াটো লাগিব। তে 3000 গছ লগাব গ'লে চাওক আপোনাৰ মাও ধনে কমেও 1.5 লাখমান 2 লাখমান টকা গুচি যাব। 1.5-2 লাখ টকা ফেলাই আপোনাৰ যদি যা যতনটো যদি দুৰ্বল হৈ যায় তেতিয়াহ'লে আপুনি সেইটো অংকই হৈ থাকিলে আপুনি হাতে কামে নাপাব। কিন্তু সেইটোৰ কাৰণে একেবাৰে মই কৈছোঁ জিৰ'ৰ পাৰে আপুনি যদি আধা বিঘাৰ পৰা 1 বিঘা 2 বিঘা তেনেকৈ যায় তেতিয়াহ'লে আপোনাৰতো লছ হোৱাৰ কোনো সম্ভাৱনা নাই। আপোনাৰ এক্সপিৰিয়েঞ্চৰ জৰিয়তেই আগবাঢ়ি গ'লি। মাটিটো টোটেল মাটি আছে মোৰ 5 বিঘা, তাৰে বাকী ঠাইবিলাক বাদ দি এতিয়া মোৰ থাকিব ইয়াতে 3.5 বিঘা। আৰু যেতিয়া মাটিখিনি আপুনি চহাই লৈছিল, এনে কিমান বাৰ চহাই হৈছিল? মাটি চহোৱাটো হ'ল মই এনে 3 চাহ চহাইছোঁ। তাৰপিছত আকৌ বেড দিলোঁ। বেড দিয়াৰ পিছত তেনেকৈ প্লাষ্টিং মালচিং কৰিলোঁ, তেনেকৈ প্লেণ্টেশ্যনটো কৰিলোঁ। তাৰপিছত আৰু ড্ৰিপ ইৰিগেশ্যন দিলোঁ। ঠিক তেনেকৈ এনেকৈ পৰিচৰ্যাখিনি কৰি সেইখিনি লগালোঁ আৰু কি। লগাৰ পিছত এতিয়া মই যা যতনৰ ভিতৰত সিমানখিনি লোৱা নাই। গতিকে ধৰ এইটো মোৰ কিন্তু এটা কথা ক'ব লাগিব, সম্পূৰ্ণ অৰ্গেনিক। মই বৰ্তমান ৰাসায়নিক হিচাপে খেতি কৰি আছিলোঁ, কিন্তু বৰ্তমান প্ৰায় বেছিভাগে মই অৰ্গেনিক কৰোঁ। সেই হিচাপে মই যিমানবিলাক খেতি কৰোঁ প্ৰায় বেছিভাগ মই অৰ্গেনিকেই কৰোঁ আৰু কি। এতিয়া আপোনাৰ কি কৰিব, প্লাষ্টিক মালচিং নকৰিলে খেতি নহ'ব তাৰ কোনো মানে নাই। কিন্তু এটাই কথা ক'ব লাগিব, বেডটো নকৰিলে, বেড নবনালে খেতিটো নহ'ব বুলি ক'লেও বঢ়াই কোৱা নহয়। কাৰণ কিয়, আপোনাৰ পানী জমা হ'ব। পানী জমা হ'লে মধুফুলটো মৰি যাব। পানী একেবাৰে সহ্য নহয়। কিন্তু সেই বুলি যে প্লাষ্টিক মালচিং নকৰিলে যে খেতি নহ'ব তাৰ কোনো মানে নাই। কিন্তু আপুনি মালচিঙৰ নামত জাবৰ জোঁথৰ দিও মালচিং কৰিব পাৰে। জাবৰ জোঁথৰ দি মালচিং কৰিলে সেইটো আৰু বেছি ভাল। কেনেকৈ, জাবৰটো পচি যায়, পচি যোৱাৰ পিছত ই আকৌ সাৰ হয়। প্লাষ্টিকটো সাৰ নহয়, কিন্তু সি মাটিটোৰ কাৰণে কিছুমান গাছডালৰ কাৰণে গুণগত মানদণ্ড দিয়ে। কাৰণ কিয়, মাটিটো সেমেকা হৈ থাকিব, ইয়াতে ঘামি আহি পেলাই যিখিনি পানী নিচিনা হ'ব সেইখিনি মাটিটো ভিজা হৈ থাকিব, শিপাবিলাক পুষ্টিকৰ খাদ্যখিনি পায়। আৰু ড্ৰিপ ইৰিগেশ্যনৰ জৰিয়তে আপুনি জলসিঞ্চন কৰিব, তাৰপিছত আপোনাৰ ফাৰ্টিলাইজাৰ দিব, অৰ্গেনিক ফাৰ্টিলাইজাৰ, এইবিলাক মানে 100% লাগি যায় আৰু কি। আপুনি যদি এনে ছিটিয়াই পেলাই দি দিব, সেইটো আপুনি খুব যদি পায় 60% পাব। গতিকে সেইকাৰণে আমাৰ খৰচটো বেছি হ'ব, কিন্তু প্ৰডাকশ্যনটো কমি যাব আৰু কি। ঠিক তেনেকুৱা আৰু কি। এনে ফল যে ধৰে, কিমানমান মাহৰ ভিতৰত ধৰে ফল? ফলটো 2 মাহতে ধৰিব। আৰু ফল যে ধৰিবই কিবা গেৰেণ্টি পালে? কেতিয়াবা যে মানে ছাপ'জ অমিতা গছবিলাকত কেতিয়াবা কি হয়, খালি ফুলে হয়, সেইটো বহুত দেখিছোঁ। ফুল দেখাৰ কাৰণটো চাওক, আমাৰ লোকেল আৰু হাইব্ৰিড, আজি যিমানবিলাক ফল মূলৰ বা শাক চব্জিৰ ক্ষেত্ৰত কমপ্লিটলি হাইব্ৰিড ওলাইছে। হাইব্ৰিডত মেল ফেমেল এটা ক্ৰছ কৰি থকা হয়। আপুনি বিশ্বাসী কোম্পানীৰ পৰা যদি আপুনি বীজটো ক্ৰয় কৰে তেতিয়াহ'লে 100% ছাকচেছ হ'ব। আপোনাৰ 99% মাতৃ হ'ব আৰু 1% হয়তো আপোনাৰ মতা গাছ হ'ব, আৰু সেইখিনি কোনো প্ৰভাৱ নপৰে। অসম তথা ভাৰতৰ এটা জ্বলন্ত সমস্যা হৈছে নিবনুৱা সমস্যা। এই নিবনুৱা সমস্যাৰ ক্ষেত্ৰত আমাৰ যিখিনি নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকৰ খেতিৰ কিবা সহায় হ'ব পাৰে বুলি আপুনি ভাবে নেকি? হয়, কাৰণ কিয়, অসম এখন কৃষি প্ৰধান দেশ। অসমৰ জলবায়ুটো যিমানখিনি সুন্দৰ, এটা উদাহৰণ দিওঁ আপোনালোকক মই, যে আমাৰ পশ্চিমীয়া দেশত যদি মহাৰাষ্ট্ৰই হওক, তামিলনাডুৱে হওক,
মানে কৰ্ণাটকে কওক এজোপা যদি নাৰিকল লগাবলৈ যাওঁ প্ৰায় ক'বলৈ গ'লে একবেলা লাগিব মানুহ এজনক কাৰণ কিয় তেখেতৰ সেইটো টেকন'লজি কি 3 ফুট দহা 3 ফুট বহল গাঁত খুন্দিব লাগিব তে সেইটো ইমান শক্ত মাটি টাইট মাটি সেইটো টাইট মাটিটো খুন্দিবতে প্ৰায় একবেলা লগা হেন আমাৰ অসমৰ কৃষকৰ চক সেই টেকন'লজিটো আমি ফ'ল' নকৰোঁ 1 কোদাল মাৰি 2 কোদাল মাৰিলেও আমি নাৰিকলডাল ৰুব পাৰোঁ তথাপিও আমাৰ অসমৰ মানুহখিনি খাবলৈ পায় যথেষ্ট সুন্দৰ ফল হয় কিন্তু কথাটো হ'ল কি চাওক সেই অনুপাতে আমাৰ অসমৰ জলবায়ুখিনি ইমান সুন্দৰ যি খেতি নকৰক কিয় আমাৰ অসমৰ মাটিখিনিৰ হয় মাত্ৰ এটা কথা ছাদটো বেলেগ বেলেগ এতিয়া যদি আমি কওঁ যে আপেল আঙুৰ যদি লগাই দিওঁ তেতিয়াহ'লে সেই আপেল আঙুৰ নোহোৱা হয় কিন্তু টেঙা হয় তে অন্য দেশত চাওক ক'ত বোলে তামোল নহয় ক'ৰবাত বোলে বাঁহ নহয় এনেকুৱা বহুত ষ্টেট আছে কিন্তু আমাৰ অসমত কোনটো বস্তু নাই চবকেইটাই আছে গতিকে সেইকাৰণে উঠি অহা যুৱক যুৱতীক মই যে সকলোৱে শিক্ষাটো গ্ৰহণ কৰাৰ পিছত সঠিক সময়খিনি চাকৰি কৰাৰ কাৰণে বা কিবা কৰাৰ কাৰণে আগভাগ ল'ব নিজৰ বয়সটো নিজৰ শিক্ষাটোক সঠিক চিন্তা কৰি পেলাই সঠিক সময়তে খেতি কৰাৰ কাৰণে আগবাঢ়ি আহিলে মই খুব মানে আমাৰ সমস্যাটো সমাধান হ'ব বুলি মই বিশ্বাস কৰোঁ আৰু কি দাদা একচুৱেলি ডিষ্ট্ৰিক্টৰ কথা নকওঁ ষ্টেট লেভেল নেশ্যনেল লেভেল তেওঁ এৱাৰ্ড হোল্ডাৰ দাদা আপুনি কি এৱাৰ্ড পালে অলপ কৈ দিয়কচোন মই পোনপ্ৰথমে আমাৰ ফিচাৰীত মই ডিষ্ট্ৰিক্ট ফাৰ্মাৰ হিচাপে পাইছোঁ তাৰপিছত মই এগ্ৰিকালচাৰ ডিষ্ট্ৰিক্ট ফাৰ্মাৰ হিচাপে পাইছোঁ তাৰপিছত ষ্টেট লেভেলত পাইছোঁ তাৰপিছত নেশ্যনেল এৱাৰ্ড পালোঁ মই ছেৰিকালচাৰৰ ওপৰত আৰু ঠিক তেনেকৈ চেণ্ট্ৰেল আফচুৰ ফালৰ পৰা সেইটো এৱাৰ্ড পাইছোঁ বাহিৰতো গৈছে মই বাহিৰত গৈছিলোঁ তাৰমানে ছেৰিকালচাৰৰ ওপৰত যে চাইনাই কেনেকৈ ছেৰিকালচাৰৰ ওপৰত বিশ্বৰ ভিতৰত কেনেকুৱা ডেভেলপ তে সেইটোৰ ওপৰত আমিও যাবলৈ সক্ষম হৈছোঁ চাইনাত তে ঠিক তেনেকৈ ছেৰিকালচাৰতো মই তেনেকৈয়ে বহুতখিনি কাম কৰিলোঁ ধৰি লওক মই এইখিনিত BTAD এৰিয়াটোত যিমানখিনি আমাৰ সুবিধাজনক আছে ফ্লাড এফেক্টেড এৰিয়া নাই গতিকে ছেৰিকালচাৰটো ইমান এটা সুন্দৰ সম্ভাৱনা আছে গতিকে সকলোৱে যদি ছেৰিকালচাৰ সুবিধা অনুপাতে যদি ছেৰিকালচাৰ খেতি কৰে যথেষ্ট নিবনুৱা সমস্যাটো তাতেও ছল্ভ হ'ব আৰু আৰ্থিক যথেষ্টখিনি লাভ হ'ব দৰ্শকসকল কথা হ'ল কি দাদাই খেতি কৰিয়ে ক'ব গ'লে জগত জিনিছে আৰু দৰ্শকসকল আপোনালোকৰ যদি কিবা জানিব লগা থাকে আমাৰ দাদাৰ নম্বৰটো আমাৰ ডেছক্ৰিপশ্যনত দিয়া হ'ব আপোনালোকে ডাইৰেক্ট কণ্টেক্ট কৰি তেওঁক অমিতাৰ বিষয়ে বা যিকোনো সমস্যাৰ বিষয়ে অমিতা খেতিৰ লগত ৰিলেটেড এইখিনি কথা তেওঁক সুধিব পাৰিব আৰু এইখিনি